সমাজখনক কি দিব পাৰে এইবোৰ শিকাইছিল আৰু কৈছিল যে চাকৰি জীৱনৰ শেষ কথা নহয়, কিন্তু আমি কৰ্মজীৱী মানুহ চাকৰি কৰিবই লাগিব আৰু সেইবাবে এনেকুৱা চাকৰি কৰিবা যিটো চাকৰিৰ দ্বাৰা তুমি সমাজ সেৱা মানৱ সেৱা কৰি তুমি সমাজক কিবা দিব পাৰা আৰু আত্মতৃপ্তি লাভ কৰা। গতিকে সেইবিলাকে মই প্ৰেৰণাৰ সমল হিচাপে আগবাঢ়িছিলোঁ আৰু এতিয়া মই ৰাইজক সেয়ে আপোনালোকৰ সহযোগ বিচাৰিছোঁ যাতে ভৱিষ্যতে আপোনালোকৰ প্ৰতি থকা মোৰ দায়িত্বখিনি মই নিষ্ঠা সহকাৰে পালন কৰিব পাৰোঁ। আৰু এই হিচাপে মই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু ডিব্ৰুগড় আৰক্ষীৰ এডিশ্যনেল SP পানেশ্বৰ সুৰজিৎ সিং পানেশ্বৰ ছাৰকো ধন্যবাদ জ্ঞাপন কৰিব খুজিছোঁ, কাৰণ তেওঁলোকৰ সবল পদক্ষেপতে APC আজি দুৰ্নীতিমুক্ত হোৱাৰ পথত গমন কৰিছে। গতিকে ইয়াকে কৈ মই মোৰ চমু বক্তব্যৰ সামৰণি মাৰিব খুজিছোঁ।